টাইম ট্ৰেভেল সময় যাত্ৰা ইয়াৰ ৰহস্য বাৰু কি আচলতে সময় যাত্ৰা সম্ভৱনে আপুনি কি বুলি ভাবে এই বিষয়ত আপুনি হয়তো ইয়াক সম্পূৰ্ণৰূপে অসম্ভৱ বুলিয়ে ক'ব কিন্তু গাইজ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ ডিচিশ্যন সলনি হৈ যাব আপোনাক আজি এনেকুৱা কেইটামান ঘটনাৰ বিষয়ে জনাম যিবোৰ শুনি আপুনি আচৰিত হৈ যাব তো গাইজ অকমানো স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি ভাল লাগে তেন্তে লাইক এটা কৰি প্লিজ আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ এটা কৰি দিয়ক আৰু তেওঁলোককো সময় যাত্ৰাৰ বিষয়ে জ্ঞাত কৰাওক নম্বৰ 4 আপুনি ভাবকচোন আপুনি যদি কেতিয়াবা নিজক লগ পায় তেন্তে কি কৰিব আপুনি হয়তো ভাবিছে মই কি বকি আছোঁ কিন্তু এনেকুৱা ঘটনা হৈ গৈছে হেকান নৰ্ডভেষ্ট এওঁৱে সেইজন ব্যক্তি যি নিজকে লগ পাইছিল শুনিবলৈ আচৰিত ভাবিলেও বিশ্বাস নোহোৱা এই ঘটনাটো কিন্তু সঁচা এওঁ দাবী কৰে যে তেওঁ নিজকে নিজে ভৱিষ্যতৰ পৰা আহি লগ কৰিলে সঁচাকৈ কি আচৰিত ঘটনা ন কিন্তু এওঁকো তেতিয়া এনেদৰে কোনেও বিশ্বাস কৰা নাছিল যেনেদৰে এতিয়া আপুনি মোক কৰা নাই কিন্তু ইয়াৰ সমাধানো অতি সোনকালেই ওলাল যিটো দেখি সকলোৱে বিশ্বাস কৰিবলৈ বাধ্য হ'ল আৰু এতিয়া ময়ো সেইটো আপোনাক দেখুৱাম তো চাওক এই ভিডিঅ'টো দুইজনে কিন্তু এজন বৰ্তমানৰ আৰু আনজন ভৱিষ্যত মানে 2042 চনৰ পৰা অহা এই প্ৰমাণটো অধিক শক্তিশালী কৰি তুলিবলৈ তেওঁ তাতোতো মিলাই দেখুৱাইছে যাতে বেলেগৰ বিশ্বাস হয় নম্বৰ 3 এই ঘটনাটো 2015 চনৰ এইটো ভিডিঅ' নেপালৰ এটা ৰাস্তাৰ CCTV কেমেৰাৰ য'ত এজন টাইম ট্ৰেভেলাৰ মানে সময় যাত্ৰীৰ আবিৰ্ভাৱ হয় এইজন মানুহ দৌৰি আহি অদৃশ্য হৈ যায় কিন্তু আকৌ ওলাই যায় গাইজ সময় যাত্ৰা সম্ভৱ হয় নহয় মই তাত ক'ব নাযাওঁ কিন্তু এই ভিডিঅ'বোৰ চোৱাৰ পিছত আপুনি কি ভাবিব বাৰু ৰ'বক আৰু আছে চাওক নম্বৰ 2 1995 চনত বক্সিং খেল হৈ আছিল মাইক টাইছন আৰু পিটাৰ মেকনিলিৰ মাজত এই ভিডিঅ'টো চাওক কিবা ধৰিব পাৰিলেনে দৰ্শকৰ মাজৰ এইজনে ভিডিঅ' কৰি আছে তেওঁৰ স্মাৰ্টফোনেৰে একেবাৰে সৰু কথা ন কিন্তু মই কৈছিলোঁ যে 1995 চনৰ এইখন খেল যেতিয়া এই ফোনৰ আৱিষ্কাৰেই হোৱা নাছিল কেমেৰা থকা ফোন 2000 চনত আৱিষ্কাৰ হৈছিল তেন্তে এইজনে 1995 চনতে কেমেৰা ফোন লৈ ক'ৰ পৰা টপকিলহি গাইজ এই কামটো একমাত্ৰ সময় যাত্ৰী এজনৰ দ্বাৰাহে সম্ভৱ হয় নম্বৰ 1 এইবাৰ শুনক এখন ৰহস্যময়ভাৱে নিৰুদ্দেশ হৈ যোৱা উৰাজাহাজৰ কথা যিখন 37 বছৰ ধৰি নিৰুদ্দেশ হৈ আছিল এয়া 2 জুলাই 1955 চনৰ কথা আন দিনাৰ দৰে সেইদিনাও নিউয়ৰ্ক এয়াৰপৰ্টৰ পৰা বহুতো উৰাজাহাজ আকাশলৈ উৰা মাৰিছিল তাৰ ভিতৰত এখন আছিল পেন আম প্লেন যিখনে নিউয়ৰ্কৰ পৰা মিয়ামিলৈ যাত্ৰা কৰিছিল কিন্তু উৰাজাহাজখন কেতিয়াও মিয়ামি এয়াৰপৰ্ট নাপালেগৈ এয়াৰপৰ্টৰ পৰা সেই প্লেনখনৰ কানেকশ্যন কাট খাই গ'ল সকলোৱে এইখন ক্ৰেছ হ'ল বুলি ভাবিলে যদিও বহুত বিচৰাৰ পিছতো প্লেনখনৰ এটা পাৰ্টছো পোৱা নগ'ল
সময়ৰ গতিত কথাটো সকলোৱে পাহৰিব ধৰিলে। অৱশেষত আহি পৰিল 1992 চনৰ 21 মে তাৰিখটো। দক্ষিণ আমেৰিকাৰ ভেনেজুৱেলাৰ এয়াৰপৰ্টৰ ৰাডাৰত হঠাৎ এখন প্লেন আবিৰ্ভাৱ হ'ল। এয়াৰপৰ্টৰ সকলো আচৰিত হ'ল এই কাণ্ডত। কিবা এটা অঘটন হোৱাৰ আগতেই এয়াৰপৰ্টটোৰ হেড কণ্ট্ৰলাৰজনে প্লেনখনৰ পাইলটৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰিলে। প্লেনখনৰ পাইলটজনে মাথো তেওঁক সুধিলে, আমি ক'ত আছোঁ বুলি। তেওঁৰ মাতত ভয় সোমাই আছিল। লগতে পাইলটজনে ক'লে যে মই পেন আম প্লেনৰ পাইলট। আমি নিউয়ৰ্কৰ পৰা মিয়ামিলৈ আহি আছিলোঁ। সেই কথা শুনি গোটেই কণ্ট্ৰল ৰুম আচৰিত হৈ পৰিল। কাৰণ এইখন সেইখনেই জাহাজ আছিল, যিখন 37 বছৰ আগতে নিৰুদ্দেশ হৈ গৈছিল। প্লেন লেণ্ড কৰা হ'ল। যদিও পাইলটে যেতিয়া গম পালে যে সেয়া 1992 চন, তেতিয়া তেওঁ পুনৰ প্লেনলৈ উভতি গ'ল আৰু আকাশলৈ উৰা মাৰিলে। কিন্তু তেওঁৰ পকেটৰ পৰা এখন কেলেণ্ডাৰ পৰি গ'ল, যিখন 1955 চনৰ আছিল। এই প্লেনখন কিন্তু তাৰ পিছত আৰু ক'তো দেখা নগ'ল। ই মাথো এক ৰহস্য হৈ আমাৰ মাজত ৰৈ গ'ল। আপুনি বাৰু কি ভাবে, সেয়া সময়যাত্ৰা নাছিলনে? আপোনাৰ ৰায় কমেণ্ট কৰি নিশ্চয় জনাওক। আপুনি সময়যাত্ৰাৰ বিষয়ে কি ভাবে তাকো জনাওক। তো গাইজ, আজিলৈ ভিডিঅ'টো ইমানেই। এই ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ যি আছে একমাত্ৰ এই চেনেলতেই আছে, আৰু ক'তো নাই। And thank you so much for watching this video, guys.